ওয়েলকাম টু মেনিফেষ্ট লার্নিং। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম, যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2 বা আছাম পুলিচ সাব ইন্সপেক্টৰ নাইবা ABUB কনষ্টেবল বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। এই বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰৰ বিভিন্ন হেড বা তেওঁলোকৰ কিমান নম্বৰ হয় বা তেনেকুৱা ধৰণৰ প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, PM তেনেকুৱাকৈ সেইবোৰ কিমান নম্বৰ হয় বা কোন এতিয়া বৰ্তমান হৈ আছে সেই আপডেটসমূহ এই ভিডিঅ'টোত আলোচনা কৰিম। এই কুৱেশ্যনসমূহ আপোনালোকৰ খুব ইম্পৰ্টেণ্ট হয়, কাৰণ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তেনেকুৱা কাৰেণ্ট ইভেণ্টবোৰ দি দিয়া দেখা যায়। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা এই সকলোবোৰ আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত মই এই ভিডিঅ'টোত এই কুৱেশ্যনসমূহ আলোচনা কৰিম। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ ইছৰ'? ইছৰ' বৰ্তমান চেয়াৰমেন কোন সেইটো সুধিছে। ইয়াত অপশ্যন মই দিয়া নাই, ডাইৰেক্ট এনচাৰকেইটা দি গৈছোঁ আৰু লগতে ৰেফাৰেঞ্চ কিছু দি গৈছোঁ কিছু প্ৰশ্নত। এইটো শুদ্ধ উত্তৰ হ'ব এছ সোমনাথ। এছ সোমনাথ হৈছে বৰ্তমান ইছৰ'ৰ অধ্যক্ষ। গতিকে ইছৰ' বুলি কোৱাৰ লগে লগে ইছৰ'নো কি? ইছৰ'ৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ এণ্ড অৰ্গেনাইজেশ্যন। It was established on 15 August 1969 and headquarters is located in Bengaluru. Founder of ISRO was Vikram Sarabhai. ISRO হৈছে আমাৰ মহাকাশৰ লগত জড়িত এটা সংস্থা, যিয়ে আমাক মহাকাশলৈ বিভিন্ন ধৰণৰ গ্ৰহ উপগ্ৰহ সেইবোৰ পঠিয়াই, ছেটেলাইট তেনেকুৱা আৰু ৰিচেণ্টলি চন্দ্ৰায়ন 3 পঠালে এই ইছৰ'ৰ পৰাই পঠাইছে। গতিকে ইছৰ'ৰ 15 আগষ্ট 1969 চনত এষ্টাব্লিছ হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বেংগালুৰুত আছিল। আৰু ইছৰ' নামৰ এই সংস্থাটো স্থাপন কৰিছিল বিক্ৰম চাৰাভাই নামৰ এজন ব্যক্তিয়ে। গতিকে সকলোখিনি ইম্পৰ্টেণ্ট হয়, চাই ল'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ DRDO? DRDOৰ বৰ্তমান অধ্যক্ষ কোন সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমীৰ ভি কামত। DRDOৰ বৰ্তমান অধ্যক্ষ সমীৰ ভি কামত। এই DRDOৰ ফুল ফৰ্ম কি? DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। আৰু এই DRDO স্থাপন কৰা হৈছিল, ইট ৱাজ ছেট আপ ইন 1958। 1958 চনত DRDO স্থাপন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বৰ্তমান নিউ দিল্লীত আছে। গতিকে ইয়াৰ ফুল ফৰ্মটো চাব, হেড কোন চাব বা ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত সেইখিনিও চাব। এই সকলোবোৰ কুৱেশ্যনে এক্সামত ৰিপিট হোৱা দেখা গৈছে। কেতিয়াবা হেডকোৱাৰ্টাৰ সুধিব, কেতিয়াবা কেতিয়া ছেট আপ হৈছিল সেইটো সুধিব, বা ইয়াৰ চেয়াৰমেন কোন সুধিব, তেনেকৈ সুধিব পাৰে। গতিকে সকলোখিনি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোখিনি বস্তু আপোনালোকে চাই যাব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন সেইটো সুধিছে। সেইটো আমি সকলোৱে জানো, শ্ৰী নৰেন্দ্ৰ মোদী। কিন্তু আপোনালোকে সেই বৰ্তমান PM নুসুধি সেই PM কিমান নম্বৰ PM বৰ্তমান সেইটো সুধি দিব পাৰে। গতিকে এইটোৱে জানি থওক, হি ইজ দ্য 15 নং প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। সি বৰ্তমান ভাৰতবৰ্ষৰ 15 নম্বৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে। গতিকে নামটো সকলোৱে জানিবই, সেইটো কথা নাই, কিন্তু কিমান নম্বৰ প্ৰাইম মিনিষ্টাৰ সেইটো আপোনালোকে মনত ৰাখিব। আৰু এই নৰেন্দ্ৰ মোদী ক'ৰ পৰা, তেখেতে গুজৰাটৰ পৰা PM হ'বলৈ সক্ষম হৈছিল। তেওঁ সৈতে গুজৰাটত কেইবাবাৰো CM হিচাপে বিজয়ী হৈছিল আৰু তাৰপিছত তেওঁ PM হ'বলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট? বৰ্তমান সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ কোন, অৰ্থাৎ মুখ্য ন্যায়াধীশ কোন সুধিছে। এই শুদ্ধ উত্তৰ হ'ব DY চন্দ্ৰচূড়। DY চন্দ্ৰচূড় হৈছে বৰ্তমান সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ। আৰু এই DY চন্দ্ৰচূড় কিমান নম্বৰ এইটো দি থৈ দিছোঁ মই তলত। হি ইজ দ্য 15 নং চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট। তেখেত বৰ্তমান 50 নং সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ। গতিকে সেইখিনি বস্তু চাই ল'ব, নামটোৰ লগে লগে কিমান নম্বৰ সেইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া? বৰ্তমান ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেল কোন সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব R ভেংকটৰমণি। R ভেংকটৰমণি হৈছে বৰ্তমান ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেল। আৰু তেখেতে কিমান নম্বৰ? হি ইজ দ্য 16th নং এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। সি বৰ্তমান 16 নম্বৰ গৰাকীয়ে এটৰ্নি জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে R ভেংকটৰমণে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ বৰ্তমান স্পীকাৰ কোন সেইটো সুধিছে। শুদ্ধ উত্তৰ অপশ্যন দিয়া নাই বাৰু। জগদীপ ধনখড় বৰ্তমান ৰাজ্যসভাৰ স্পীকাৰ। ভাইচ প্ৰেচিডেণ্ট ইজ কনচিডাৰ্ড এজ দ্য স্পীকাৰ অফ ৰাজ্যসভা। এইটো বস্তু আপোনালোকে মনত ৰাখিব, ভাইচ প্ৰেচিডেণ্ট যোনে হ'ব সেইগৰাকীয়ে ভাইচ প্ৰেচিডেণ্টে ৰাজ্যসভাৰ স্পীকাৰ হয়। গতিকে ইয়াত জগদীপ ধনখড়ে যে হৈ থাকিব সেইটো নহয়, যেতিয়া ভাইচ প্ৰেচিডেণ্ট চেঞ্জ হ'ব তেতিয়া ৰাজ্যসভাৰ স্পীকাৰো চেঞ্জ হ'ব। এই ভাইচ প্ৰেচিডেণ্টগৰাকীয়ে ৰাজ্যসভাৰ স্পীকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। গতিকে সেইটো বস্তু মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ।
হু ইজ দ্য প্ৰেজেণ্ট ডেপুটি স্পীকাৰ অফ ৰাজ্যসভা আৰু অলপ আগতে স্পীকাৰ অফ ৰাজ্যসভা পালোঁ ভাইচ প্ৰেচিডেণ্ট আছিল ৰাজ্যসভাৰ স্পীকাৰ এতিয়া সুধিছে যে ডেপুটি স্পীকাৰ অফ ৰাজ্যসভা বৰ্তমান কোনে ডেপুটি স্পীকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এইটো সুধিছে গতিকে শুদ্ধ উত্তৰ হ'ব হৰিবংশ নাৰায়ণ সিং হৰিবংশ নাৰায়ণ সিঙে বৰ্তমান ৰাজ্যসভাৰ ডেপুটি স্পীকাৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ অফ লোকসভা বৰ্তমান লোকসভাৰ স্পীকাৰ কোন সেইটো সুধিছে ৰাজ্যসভাৰ স্পীকাৰ আৰু ডেপুটি স্পীকাৰ অলপ আগতে পালোঁ এতিয়া লোকসভাৰ স্পীকাৰ কোন সুধিছে এতিয়া লোকসভাৰ স্পীকাৰ হ'ব ওম বিৰলা ইয়াত লোকসভাত ওম বিৰলা 17 নম্বৰ গৰাকী স্পীকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে গতিকে ৰাজ্যসভাত ভাইচ প্ৰেচিডেণ্ট গৰাকীয়ে স্পীকাৰ হয় কিন্তু লোকসভাত তেনেকুৱা নহয় লোকসভাত চেঞ্জ হৈ থাকে বৰ্তমান ওম বিৰলাই কাৰ্যনিৰ্বাহ কৰি আছে 17 নম্বৰ গৰাকী স্পীকাৰ হিচাপে নেক্সট হু ইজ দ্য প্ৰেজেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া বৰ্তমান ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন সেইটো সুধিছে এতিয়া শুদ্ধ উত্তৰ হ'ব ৰাজীৱ কুমাৰে বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেত কিমান নম্বৰ হি ইজ দ্য 25th নং চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া এই তেখেত বৰ্তমান ভাৰতবৰ্ষৰ 25 নম্বৰ গৰাকী চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে কাৰ্য কৰি আছে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ নীতি আয়োগৰ বৰ্তমান চেয়াৰমেন কোন সেইটো সুধিছে এটা অপশ্যন নাই নৰেন্দ্ৰ মোদী হ'ব শুদ্ধ উত্তৰ প্ৰাইম মিনিষ্টাৰ ইজ কনচিডাৰ্ড এজ চেয়াৰমেন অফ নীতি আয়োগ প্ৰাইম মিনিষ্টাৰ যোনে হ'ব তেখেতেই এই নীতি আয়োগৰ চেয়াৰমেন হ'ব এই নীতি আয়োগটো আগতে প্লেনিং কমিশ্যন আছিল কিন্তু ইয়াক নোহোৱা কৰি দিলে সেই প্লেনিং কমিশ্যনটো ৰিপ্লেচ কৰি নীতি আয়োগ গঠন কৰি দিলে নীতি আয়োগ কাম ইনটু ফ'ৰ্চ 1 জানুৱাৰী 2015 এই নীতি আয়োগটো 2015 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল আৰু এই নীতি আয়োগৰ ফুল ফৰ্ম আছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া এইটো কৰি থকা দেখা যায় নীতি আয়োগৰ ফুল ফৰ্ম কি বা এইটো কাম ইনটু ফ'ৰ্চ কেতিয়াৰ পৰা হৈছিল এই সকলোখিনি আপোনালোকে চাই যাব বৰ্তমান নৰেন্দ্ৰ মোদীয়ে GPM তেখেতে নীতি আয়োগৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে নেক্সট হু ইজ দ্য প্ৰেজেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বৰ্তমান ভাৰতবৰ্ষৰ ভাইচ প্ৰেচিডেণ্ট কোন উত্তৰ আছে জগদীপ ধনখৰে আছে বৰ্তমান ভাৰতৰ ভাইচ প্ৰেচিডেণ্ট আৰু তেখেত কিমান নম্বৰ হি ইজ দ্য 14 নং ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেখেতে 14 নম্বৰ গৰাকী ভাইচ প্ৰেচিডেণ্ট এই ভাইচ প্ৰেচিডেণ্ট গৰাকীয়ে ৰাজ্যসভাৰ স্পীকাৰ হয় নেক্সট হু ইজ দ্য প্ৰেজেণ্ট CEO অফ নীতি আয়োগ বৰ্তমান নীতি আয়োগৰ CEO কোন CEO মানে চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে বৰ্তমান BVR সুব্ৰমণিয়ামে কাৰ্যনিৰ্বাহ কৰি আছে নীতি আয়োগৰ নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ 7 পে কমিশ্যন বৰ্তমান যিটো 7 পে কমিশ্যন আমাৰ চলি আছে তাৰে বৰ্তমান চেয়াৰমেন কোন সেইটো সুধিছে উত্তৰ হ'ব অশোক কুমাৰ মাথুৰ হৈছে বৰ্তমান 7 পে কমিশ্যনৰ চেয়াৰমেন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ 15 ফাইনেন্স কমিশ্যন বৰ্তমান 15 নম্বৰ 15 কমিশ্যনৰ চেয়াৰমেন অধ্যক্ষ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে সেইটো সুধিছে এই শুদ্ধ উত্তৰ হ'ব N.K. বীৰেন সিং বৰ্তমান আছে 15 ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন নেক্সট হু ইজ দ্য প্ৰেজেণ্ট চিফ ইকনমিক এডভাইজাৰ বৰ্তমান চিফ ইকনমিক এডভাইজাৰ হিচাপে কোনে কাৰ্যকৰী হৈ আছে শুদ্ধ উত্তৰ হ'ব অনন্ত নাগেশ্বৰন বৰ্তমান চিফ ইকনমিক এডভাইজাৰ হিচাপে কাৰ্যকাৰী হৈ আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন এণ্ড CEO অফ ৰেলৱে বৰ্ডৰ বৰ্তমান অধ্যক্ষ আৰু CEO হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে সেইটো সুধিছে CEO মানে হ'ল চিফ এক্সিকিউটিভ অফিচাৰ অলপ আগতে ক'লোঁ আৰু শুদ্ধ উত্তৰ হ'ব অনিল কুমাৰ লাহোটিয়ে বৰ্তমান চেয়াৰমেন আৰু CEO দুটা পদতে অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ SEBIৰ বৰ্তমান অধ্যক্ষ কোন সুধিছে SEBIৰ বৰ্তমান অধ্যক্ষ আছে মাধৱী পুৰীম তেখেতে আছে প্ৰথমগৰাকী মহিলা যিয়ে SEBIৰ চেয়াৰমেন হ'বলৈ সক্ষম হৈছিল এতিয়া এই SEBIনো কি জানি লওঁ ফুল ফৰ্ম অফ SEBI ইজ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এই SEBIৰ ফুল ফৰ্মটো বহুবাৰ এক্সামত সোধা দেখা গৈছে সেইটো মনত ৰাখিব এইটো আছে এষ্টাব্লিছড ইন 1992 এইটো 1992 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ বৰ্তমান হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত অৱস্থিত গতিকে বৰ্তমান চেয়াৰমেন কোন আৰু ইয়াৰ ফুল ফৰ্ম আৰু হেডকোৱাৰ্টাৰ এই তিনিটা খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে মন দি চাব
নেক্সট, হু ইজ দ্য প্ৰেজেণ্ট ডাইৰেক্টৰ জেনেৰেল অফ আছাম ৰাইফলছ? আছাম ৰাইফলছৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল কোন সেইটো সুধিছে। শুদ্ধ উত্তৰ হ'ব প্ৰদীপ চন্দ্ৰ নাইৰ। প্ৰদীপ চন্দ্ৰ নাইৰে বৰ্তমান আছাম ৰাইফলছৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট ডাইৰেক্টৰ অফ চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন? যিটো শ্বৰ্ট ফৰ্মত CBI বুলি কোৱা হয়, এই চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ বৰ্তমান ডাইৰেক্টৰ হিচাপে পাৰবিন চুদ নামৰ ব্যক্তিগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট হেড অফ ইণ্টেলিজেন্ট ব্যুৰ? ইণ্টেলিজেন্ট ব্যুৰৰ বৰ্তমান হেড কোন হৈছে? এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো প্ৰথম অসমীয়া এগৰাকী হৈছে, গতিকে এইটো মনত ৰাখি যাব। তপন কুমাৰ ডেকা। এই তপন কুমাৰ ডেকা হৈছে ইণ্টেলিজেন্স ব্যুৰৰ বৰ্তমান হেড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চিফ অফ ডিফেন্স ষ্টাফ? ডিফেন্স ষ্টাফৰ বৰ্তমান চিফ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে? উত্তৰ হ'ব লেফটেনেণ্ট জেনেৰেল অনিল চৌহান। অনিল চৌহানে ডিফেন্স ষ্টাফৰ চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু এই অনিল চৌহান 2 নম্বৰ গৰাকী ডিফেন্স ষ্টাফ। প্ৰথমগৰাকী আছিল বিপিন ৰাৱাট, যি 2023 বৰ্ষতে এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুবৰণ হৈছিল। গতিকে আপোনালোকে প্ৰথমটো চাব, দ্বিতীয়টো চাব। প্ৰথমটো বিপিন ৰাৱাট আৰু বৰ্তমান ছেকেণ্ড হৈছে অনিল চৌহান। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চিফ অফ এয়াৰ ষ্টাফ? বৰ্তমান এয়াৰ ষ্টাফৰ বৰ্তমান হেড কোন সেইটো সুধিছে। শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব VR চৌধুৰী। VR চৌধুৰীয়ে এয়াৰ ষ্টাফৰ বৰ্তমান হেড হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, আৰু তেখেত বৰ্তমান 27 নম্বৰ গৰাকী এয়াৰ চিফ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চিফ অফ নাভাল ষ্টাফ? নাভাল ষ্টাফৰ বৰ্তমান চিফ সেইটো সুধিছে। এই নাভাল ষ্টাফ বুলি কোৱাৰ লগে লগে আপোনালোকে সেই নেভিক বুজি ল'ব। বৰ্তমান R হৰি কুমাৰে চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, আৰু তেখেত হৈছে 25 নং গৰাকী নাভাল ষ্টাফৰ চিফ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট সুপ্ৰিম কমাণ্ডাৰ অফ আৰ্ম ফ'ৰ্চ? আমাৰ যে আৰ্ম ফ'ৰ্চ আছে, আৰ্ম ফ'ৰ্চৰ সুপ্ৰিম কমাণ্ডাৰ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে? অপশ্যন হ'ব দ্ৰৌপদী মুৰ্মু। অৰ্থাৎ প্ৰেচিডেণ্ট ইজ কনচিডাৰ্ড এজ এ সুপ্ৰিম কমাণ্ডাৰ অফ আৰ্ম ফ'ৰ্চ। আমাৰ যিমানবোৰ আৰ্ম ফ'ৰ্চ আছে, এই সকলোবোৰৰে হেড হিচাপে প্ৰেচিডেণ্টক নিয়োগ কৰা হয়, আৰু প্ৰেচিডেণ্ট যিয়ে হ'ব তেখেতে সেই তাৰ সুপ্ৰিম কমাণ্ডাৰ হ'ব। দ্ৰৌপদী মুৰ্মু বাৰ বাৰ হৈ থাকিব তেনেকুৱা কোনো কথা নাই। যেতিয়া প্ৰেচিডেণ্ট চেঞ্জ হ'ব, এই আৰ্ম ফ'ৰ্চৰ হেডো চেঞ্জ হ'ব। এই প্ৰেচিডেণ্টকে আৰ্ম ফ'ৰ্চৰ সুপ্ৰিম কমাণ্ডাৰ হিচাপে ধৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট চিফ অফ আৰ্মি ষ্টাফ? বৰ্তমান আৰ্মি ষ্টাফৰ চিফ কোন সেইটো সুধিছে। এনচাৰ হ'ব মনোজ পাণ্ডে। মনোজ পাণ্ডে আৰ্মি ষ্টাফৰ বৰ্তমান চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, আৰু তেখেত হৈছে 29 নং চিফ অফ আৰ্মি ষ্টাফ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া? যিটোক শ্বৰ্ট ফৰ্মত কেগ বুলি জনা যায়। উত্তৰ হ'ব গিৰীশ চন্দ্ৰ মুৰ্মু। এই গিৰীশ চন্দ্ৰ মুৰ্মু কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, আৰু তেখেত বৰ্তমান 14 নম্বৰ গৰাকী কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কাম কৰি আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতবৰ্ষত প্ৰেচিডেণ্ট কোন আছে? শুদ্ধ উত্তৰ হ'ব দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মুৱে প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, আৰু তেখেতৰ কিমান নম্বৰ? চি ইজ দ্য 15 নং প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু তেখেতে 15 নম্বৰ গৰাকী প্ৰেচিডেণ্ট হিচাপে কাম কৰি আছে। গতিকে ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।